গাড়ী গাঁও ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু আমি আহিছোঁ ভৰসা বস্তি মৰিগাঁও। আমাৰ ইয়াত অহাৰ উদ্দেশ্যটো হ'ল আমি গম পালোঁ যে পংকজ বৰদলৈ যোৱা হায়াৰ ছেকেণ্ডেৰী আছিল না হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কলা বিভাগত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বুলি গম পাইছোঁ আৰু লগতে গম পাইছোঁ তেওঁৰ ঘৰুৱা অৱস্থা বৰ ঠিক নহয়। তেওঁ কলেজলৈ অহা যোৱা কিবাকিবি বহুতো সমস্যা আছে, সেই কথাটো গম পালোঁ। গতিকে আমি ভৰসা বস্তিৰ পৰা আমি তেওঁক য'ত সামান্য য'ত কিঞ্চিত কিবা এটা সহায় কৰা মানুহকে আমি ইয়াত উপস্থিত হৈছোঁ আৰু এই সম্পৰ্কতে মই আমাৰ ভৰসা গোষ্ঠীৰ সভাপতি শ্ৰী শশীকান্ত বৰদলৈক মই দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ পৰা এসপ্তাহমানৰ আগতে আমাৰ অসীমে এটা কথা উলিয়ালে, আমাৰ পংকজ বৰদলৈৰ কথা, যে আমাৰ গাঁৱতে এটা ল'ৰা আছে, সেই ল'ৰাটো বহুত কষ্ট কৰি পঢ়িছোঁ, কিবা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাইছে কলা শাখাত। কিন্তু শশীকান্ত বৰদলৈ, সভাপতি ভৰসা মৰিগাঁও, সৌৰোজ কিলিং, সম্পাদক ভৰসা গোষ্ঠী মৰিগাঁও, উপদেষ্টাদ্বয় বাবুল পাটৰ, মুকুল হাজৰিকা, কোষাধ্যক্ষ জয়দীপ বৰুৱা, সদস্যবৃন্দ তুষাৰ সিং ৰাজা, মীৰা জালি, নিশ্চিত বৰ্মন, অসীম বৰদলৈ। এইখিনি আছিল আমাৰ মানপত্ৰ। এই মানপত্ৰখন আমি এতিয়া পংকজ, প্ৰথমতে ভৰসা মৰিগাঁও গোষ্ঠীক আমি অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ ঔজাৰী গাঁৱৰ কীৰ্তিমান যুৱক পংকজ বৰদলৈক তেওঁলোকে যি প্ৰেৰণা দিবলৈ ইয়াত উপস্থিত হ'লহি, তাৰ বাবে তেওঁলোকক প্ৰথমতে আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি জানিব পাৰিছোঁ যে ভৰসা মৰিগাঁও গোষ্ঠীটো এইটো এটা প্ৰথম কাৰ্যসূচী, গতিকে ভৱিষ্যতলৈ তেওঁলোকে এনেধৰণৰ কামবিলাক কৰি সমাজখনক আগুৱাই লৈ যাব বুলি আমি আশাবাদী আৰু তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা যাতে সফল হয় তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই চেগতে আমি পংকজ বৰদলৈ দাক ভৰসা গোষ্ঠীৰ সভাপতি শশী বৰদলৈ তেওঁক এখন ফুলাম গামোচাৰে আমাৰ তিৱা গামোচাৰে সম্বোধনা জনাব লৈছোঁ। পংকজক সম্বোধনা জনাবলৈ আগবাঢ়িছোঁ। ঠিক আছে।